নমস্কাৰ বন্ধুসকল, টেকনিকেল গুগলে স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই দেখাম যে আপোনালোকে কেনেধৰণে আপোনালোকৰ ফেক ইমেইল আইডি হিচাপে ব্যৱহাৰ কৰি বা আপোনাৰ যি পাৰ্চনেল ইমেইল আইডি সেই ইমেইল আইডি ব্যৱহাৰ নকৰাকৈ বা আপোনাৰ যি পাৰ্চনেল ফোন নম্বৰ সেই ফোন নম্বৰ ব্যৱহাৰ নকৰাকৈ কেনেধৰণে আপোনালোকে অসংখ্য ফেচবুক একাউণ্ট খুলিব। গতিকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ, মই আজি আপোনালোকক দেখাম যে আপোনালোকে কেনেধৰণে আপোনাৰ নিজৰ পাৰ্চনেল যি ইমেইল আইডি বা পাৰ্চনেল যি ফোন নম্বৰ ব্যৱহাৰ নকৰাকৈ কেনেধৰণে আপুনি অসংখ্য বা যিমান আপোনাৰ মন যায় সিমান ফেচবুক একাউণ্ট খুলিব। গতিকে তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে ভিডিঅ'টি ভালদৰে মন দি চাব লাগিব। তাৰপিছতে আপোনালোকে কি কৰিব, প্ৰথম আপোনালোকে ক'ত ক্ৰিয়েট কৰিব বিচাৰিছে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি দিব, নহ'লে ফেচবুক আপোনাৰ ফেচবুক যি লাইট আছে লাইটতো যাব পাৰিব বা ফেচবুক যি অফিচিয়েল এপ্লিকেশ্যন তাতো যাব পাৰিব। মই ফেচবুক লাইটলৈ গৈছোঁ। তাত আপোনালোকে দেখিব মোৰ আগৰ পৰা এটা ফেচবুক একাউণ্ট খোলা আছে। ইয়াক মই এতিয়া লগ আউট কৰি লওঁ। তাৰপিছতে ইয়াক মই লগ আউট কৰি লওঁ। তাৰপিছত আপোনালোকে দেখা পাব। তাৰপিছতে ইয়াতে মই ক্ৰিয়েট নিউ ফেচবুক একাউণ্ট জইন একাউণ্টত মাৰিছোঁ। আপুনি এনেদৰে মাৰিব। তাৰপিছতে যি নামত আপোনালোকে ফেক ইমেইল আইডি দি পেলাই খুলিব বিচাৰিছে, কিন্তু ইমেইল আইডিটো ফেক, ৰিয়েলভাৱে ফেক নহ'বও পাৰে। মানে এই একাউণ্টটো এনেকুৱা একে খোল খাব যিটো OTP আমি নিজৰ মোবাইলত আমি বেলেগ এটা ৱেবছাইট যোগে পাম। যোনটো ৱেবছাইট এটা আমি যি মেইল আনিব লাগিব সেইটো নাম হ'ব, আপোনালোকক দেখাই দিম। সেই যোনটো মেইল আহিব তাতে মেছেজ আহিব। মেছেজ অহাৰ পিছতে আমি তাত OTP দিব। OTP পোৱাৰ পিছতে আমি ফেচবুক একাউণ্টটো খুলিব পাৰিম। আৰু এনেকৈ খুলি আমি নিজৰ নাম দি বা নিজৰ নাম্বাৰ দি পেলাই নিজৰ ইমেইল আইডি দি পেলাই যি খোলোঁ, খুলিলে যেনেদৰে আমি ব্যৱহাৰ কৰোঁ তেনেধৰণে ব্যৱহাৰ কৰিব পাৰিম সেই একাউণ্টটো। কোনো চিন্তা নাই। আপোনালোকে ইয়াতে যিকোনো এটা নাম দি ল'ব, আপোনালোকে কি নামত খুলিব বিচাৰিছে। তাৰপিছতে মই ইয়াত দি লৈছোঁ, নেক্সটত মাৰি দিব। নেক্সট মাৰোঁতে দেখিছে মোৰ নিজৰ যিটো পাৰ্চনেল নাম্বাৰ ইয়াতে ডাইৰেক্ট শ্ব' হৈ গৈছে, কিন্তু মই এইটো কাটি দিম। আপোনালোকে এনেকৈ কাটি দিব। আপোনালোকৰ যি মোবাইল নাম্বাৰ যদি শ্ব' হৈছে আপোনালোকে কাটি দিব। তাৰপিছত ইয়াত নেক্সট মাৰিলে ইয়াতে দেখাইছে প্লিজ এণ্টাৰ এ ভেলিড মোবাইল নাম্বাৰ, কিন্তু আমি ইয়াতে কি কৰিম, মোবাইল নাম্বাৰ নামাৰোঁ। তলতে দেখিব চাইন আপ উইথ ইমেইল এড্ৰেছত আপোনালোকে ক্লিক কৰিব। তাৰপিছতে ইয়াতে আপোনালোকৰ যি পাৰ্চনেল ইমেইল আইডি যদি থাকে ইয়াতে লগালগ শ্ব' হৈ যাব, কিন্তু এনেদৰে এইটো কাটি দিব। তাৰপিছতে কি কৰিব, এই পেজখন ইয়াতে ৰখাই দিব। ৰখাই পেলাই আপোনালোকে কি কৰিব, আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ যিকোনো ব্ৰাউজাৰ যি আছে এনেকুৱা ক্ৰ'ম ব্ৰাউজাৰ হ'লে ভাল। এনেকুৱা ক্ষেত্ৰত ক্ৰ'ম ব্ৰাউজাৰ দৰকাৰ হয়। বেলেগ ব্ৰাউজাৰটো কৰিব পাৰিব, কিন্তু মই ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি দিছোঁ। ক্ৰ'ম ব্ৰাউজাৰত গৈ পেলাই আপোনালোকে এনেদৰে মাৰিব লাগিব TEMP বুলি মাৰি পেলাই আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকে দেখিব যে ইয়াতে আপোনালোকক জুম কৰি দেখাওঁ। ইয়াতে এটা ইমেইল আইডি আহিছে। কিন্তু ইমেইল আমি নিজে বনাওঁ তেনেধৰণে এটা ইমেইল আইডি এটা ৱেবছাইটে দিছে। সেইটো আমি কি কৰিম, ইয়াত কপি আছে, আপোনালোকে জুম কৰি দেখাই দিছোঁ। চেঞ্জ আছে, ডিলিট কৰিব পৰা আছে, নতুন অপৰচুনিটি। এইটোত এবাৰ খোলাৰ পিছততো দুবাৰ নোৱাৰে, সেইকাৰণে আপোনালোকে ডিলিট কৰি পেলাই আকৌ নতুনকৈ কৰিব পাৰিব। ইয়াতে মই এই যিটো ইমেইল আইডি এইটোত কপি কৰি ল'ম। কপি কৰাৰ পিছতে এই পেজখন ইয়াতে ৰখাই দিম। তাৰপিছতে আপোনালোকক আৰু এবাৰ দেখাই দিছোঁ, ইয়াতে কোনো মেছেজ অহা নাই। তলত দেখিছে ইয়াতে ইনবক্সত কোনো মেছেজ অহা নাই ইনবক্সত, কিন্তু আমি যেতিয়া তাতে এইটো ইমেইল আইডিটো প্ৰেছ কৰি দিম তেতিয়া কি হ'ব, ইয়াতে মেছেজ আহিব। আপোনালোকে চাব। এতিয়া মই এপ্লাইলৈ গ'লোঁ। এপ্লাইলৈ যোৱাৰ পিছত ইমেইল এড্ৰেছত সেইটো কপিটো পাছ কৰি দিম। পাছ কৰি দিয়াৰ পিছত দেখিছে সেইটো ইমেইল আইডি আপোনালোকে দেখিছেনে, এনেকৈ স্ক্ৰীনশ্বট মাৰি থৈ দিব। পিছত সেইটো আপোনাৰ যিটো ইমেইল আইডি এইটো ইমেইল আইডি দিব লাগিব একাউণ্টটো খোলাৰ পিছত। তাৰপিছত পাছৱৰ্ড আপোনালোকে দি ল'ব। পাছৱৰ্ড ইয়াতে ডেট মান্থ ইয়াৰ চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে আপোনালোকে ছোৱালী নামত নে ল'ৰা নামত যি খুলিছে আপোনালোকে ইয়াতে দি ল'ব এনেধৰণে। তাৰপিছতে এটা ষ্ট্ৰং পাছৱৰ্ড এটা ৰাখি দিব। ষ্ট্ৰং পাছৱৰ্ড ৰাখিলে পিছত এইটো দিগদাৰ নহয় খুলিবলৈ, কোনো প্ৰব্লেম নাপায়। আপোনালোকে যি আগতে যেনেধৰণে নিজৰ নাম্বাৰ ব্যৱহাৰ কৰি যেনেদৰে একাউণ্ট চলায় ঠিক তেনেধৰণে এইটো একাউণ্টো চলাব পাৰিব, কোনো প্ৰব্লেম নাই। ইয়াতে এটা ষ্ট্ৰং পাছৱৰ্ড দি ল'ব, এনেধৰণে দি ল'ব।
এনেধৰণে ভালদৰে দি ল'ব। এনেধৰণে এটা ষ্ট্ৰং পাছৱৰ্ড দি লোৱাৰ পিছতে কি কৰিব আপুনি এইটো সাইন আপ কৰি দিব। আমি যেহেতু বিকাশ গগৈ খুলিছিলোঁ, এতিয়া আপোনালোকে দেখিছে সেই বিকাশ গগৈ যিটো একাউণ্ট খুলিছিলোঁ এইটো ইয়াতে ওলাই গৈছে। তাৰপিছত ইয়াতে 5টা যি ডিজিটেল কোড, সেই কোডটো আমি সেই যোনটো আমি পঠিয়াইছিলোঁ যিটো ইমেইল আইডিত আমি যোনটো নাম্বাৰ হিচাপে ব্যৱহাৰ কৰিছিলোঁ ইমেইল আইডি, সেইটোত আমি এতিয়া গ'লে পাই যাম। সেই 5টা ডিজিটেল কোড আমি তাত পাই যাম। তাৰ পৰা আনি পেলাই ইয়াত ভৰাই দিয়াৰ লগে লগে এই একাউণ্টটো আমি ভালদৰে সঠিকভাৱে চলাই যাব পাৰিম। গতিকে সব ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছতে ইয়াতে আহি যাব সেই যি 5টা ডিজিটেল কোড দিছে 11173, আপোনালোকক জুম কৰি দিছোঁ 11173 টো আপুনি এতিয়া ফেচবুকত গৈ পেলাই মাৰি দিব লাগিব। 11173 মাৰি দিয়াৰ পিছত আপোনালোকে দেখিছে ইয়াতে অ'কে মাৰি দিব। অ'কে মাৰি পেলাই ৰখি দিব অকণ দেৰি। তাৰপিছত দেখিছে ৱেলকাম টু ফেচবুক বিকাশ এনেদৰে আহিছে, অ'কে মাৰি দিব। এনেদৰে কৰি আপোনালোকে অসংখ্য ফেচবুক একাউণ্ট খুলিব পাৰিব। সেইটো ট্ৰিক্সত আপুনি তাৰ পৰা এটা ইমেইল লৈ ইয়াতে আপোনাৰ OTP কেইটা OTP কোড আহিব, তাত গৈ কোডকেইটা বিচাৰি ল'ব। তাৰপিছতে স্কিপ মাৰি দিব। ইয়াতে স্কিপ মাৰাৰ পিছত আপোনালোকে যদি প্ৰফাইল দিব বিচাৰিছে যিকোনো প্ৰফাইল দিব পাৰিব, কোনো কথা নাই। এনেধৰণে আপোনালোকে দিব পাৰিব। এয়া বিকাশ গগৈ আপোনালোকে দেখিছে ইমেইল কোনটো ব্যৱহাৰ কৰিছে, ইয়াতে আপোনালোকে প্ৰফাইল দি দিব। যিকোনো প্ৰফাইল আপোনালোকে যাৰ যি একাউণ্টত যি খুলিব বিচাৰিছে বা ছোৱালী নামত খুলিব বিচাৰিছে নে ল'ৰা নামত খুলিব বিচাৰিছে তাৰ যিকোনো প্ৰফাইল ইয়াতে দি দিব। তাৰপিছত এই একাউণ্টটি আপোনালোকে যেতিয়া লগ আউট কৰিব, লগ আউট কৰাৰ পিছতে কি কৰিব, যেতিয়া খুলিবলৈ হ'ব তেতিয়া সেই যোনটো ইমেইল আইডি আপুনি প্ৰথম ব্যৱহাৰ কৰিছে সেই ইমেইল আইডিটো প্ৰথম মাৰি ল'ব। তাৰপিছত নেক্সটত আপোনাৰ যি পাছৱৰ্ড ব্যৱহাৰ কৰিছিলোঁ আমি সেই পাছৱৰ্ডটো বা আপুনি যি পাছৱৰ্ড ব্যৱহাৰ কৰে সেই পাছৱৰ্ড মাৰি পেলাই আপুনি একাউণ্টটি ভালদৰে খুলিব পাৰিব। এনেদৰে ফটো দি ল'ব আপুনি। গতিকে আজিলৈ ইমানে আছিলে। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ।